আলু পৰঠা লগতে হৈ গ'ল বুটৰ তৰকাৰী মজা। পাই গ'লো নদী কিনাৰ ব্ৰহ্মপুত্ৰ নদী মজা। কিমাননো ঘৰত সোমাই থাকিম আৰু সেইটো কাৰণে আজি ওলাই আহিলোঁ অলপ শুদ্ধ অক্সিজেন বিচাৰি। ঘৰত সোমাই একদম আমনি লাগি গৈছে, সেইটো কাৰণে ভাবিলোঁ ক'তনো যাম, এনেই এপাক বজাৰ ফালৰ পৰা আহিলোঁ। তাত কিন্তু বহুত ভিৰ ভাৰ আৰম্ভ হৈছে, গতিকে অলপ ব্ৰহ্মপুত্ৰ পাৰলৈকে আহিলোঁ। ইয়াত দেখিছোঁ মানুহবোৰে মাছ ধৰি আছে বহুত ধুনীয়া ধুনীয়া, 2-এজন মানে মাছ ধৰি আছে, তাকে অকণমান দেৰি চালোঁ, অলপ দেৰি থাকিলোঁ। ইয়াৰ পৰিৱেশটো চব কি ধুনীয়া, আপোনালোকক 360 ভিউ এটা দেখাই দিছোঁ, চাই লওক কি ধুনীয়া। উপায় নাই বন্ধুসকল, ঘৰটো সোমাই থাকিবলৈ ঘৰত পৰা ওলাবই দিয়া নাই, গতিকে এইকেইদিন একো ভিডিঅ' বনাব পৰা নাই। ভাবিছিলোঁ টিবেটত যাম বুলি, টিবেটৰ প্লেনিং কৰিছিলোঁ, কিন্তু টিবেটত যোৱাও কেঞ্চেল হ'ল। চাওঁ আৰু কিমান দিন এনেকৈ থাকিব লাগিব, তাৰপিছতে আৰু কিছুমান তাৰপিছতে কিছুমান ঠাই প্লেনিং কৰি থৈছোঁ, তেতিয়া আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিব পাৰিম বন্ধুসকল। তো আজি এনেই অলপ ওলাই আহিলোঁ নদী কিনাৰ ফালে। নদী কিনাৰ মানে এখন ব্ৰহ্মপুত্ৰ হয়, ব্ৰহ্মপুত্ৰ পাৰ ফালে ওলাই আহিলোঁ। ঘৰত সোমাই আমাৰ ফেনৰ বতাহ AC বতাহ কিমান লৈ থাকিব আৰু, এই ঘৰটো আৰু বেছি বন্ধ কৰি দিলে, বন্ধ ৰুমত সোমালে গেছ হৈ থাকে ৰুমবোৰ, গতিকে অলপ শুদ্ধ বতাহ লওঁ বুলি ওলাই আহিলোঁ। তো বন্ধুসকল, অসমৰ ৰাইজক মই এটা অনুৰোধ জনাব বিচাৰোঁ যে যিমান পাৰে ঘৰৰ ভিতৰতে থাকক, বিনা কামত আপোনালোকে ঘৰৰ পৰা ওলাই নুফুৰিব। কাৰণ আপোনালোকে যিমানে বজাৰ সমাৰত ভিৰ ভাৰ কৰিব, চৰকাৰে সিমানে কঠোৰ ব্যৱস্থা ল'ব আৰু সিমানে বন্ধবোৰ বঢ়াই বঢ়াই গৈ থাকিব। আপোনালোকে সেইসকল মানুহলৈ চিন্তা কৰক যিসকল মানুহে দিন হাজিৰা কৰি ডেইলি কম খায়, গতিকে সেইসকলৰ কথা চিন্তা কৰি আপোনালোকে যিমান পাৰে ঘৰতে সোমাই। তো ইয়াত বেছি সময় নকৰোঁ বন্ধুসকল, অকণমান আজি ওলাই আহিছোঁ যেতিয়া অকণ বজাৰত গৈ মাছ অকণকৈ বিচাৰি চাওঁগৈ। গতিকে বলক যাওঁ অকণ বজাৰলৈ, মায়ে যদি মাছ পাওঁ তেনেহ'লে অকণমান লৈ যাব কৈছিলে। বজাৰৰ পৰা আহি এতিয়া এপাক পঞ্চায়তৰ সোমাই যাওঁ বুলি ভাবিছোঁ, পঞ্চায়তৰ অলপ আলু পৰঠা খাই যাওঁ। তো বন্ধুসকল, মাছ ল'লোঁ, মাছ লৈ ঘৰত দি থৈ আহিলোঁ আৰু অলপ ভাবিলোঁ ভণ্টিহঁতকো দি থৈ আহোঁগৈ। তো ভণ্টিহঁতক দিবলৈ গুচি আহিলোঁ আৰু ভণ্টিহঁতে ইয়াত আলু পৰঠা বনাইছে। আলু পৰঠা আপোনাৰ পাৰ মাংস। তো মাংসটো বেছি নাখাওঁ, এনেই এপিচ দুপিচমান খাওঁ আৰু ভালে বনাইছে। এয়া হৈ গ'ল আলু পৰঠাৰ লগতে হৈ গ'ল বুটৰ তৰকাৰী মজা। পাৰ মাংসটো আচলতে পচলাৰ লগত খাব লাগে ন, পচলাৰ লগত খাই ভাল লাগে, কিন্তু উপায় নাই, পচলা নাই, গতিকে এনেকৈ খাই দিওঁ আৰু। তো খাই লওঁ বাকীখিনি আপোনালোকক তাৰপিছত দেখুৱাই আছোঁ।
বন্ধুসকল ঘৰ পালোহি আৰু তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, কাৰণ বৰ বেছি এটা কৰি থকা নাই। সন্ধিয়া টকাৰ পৰা আলু পৰঠা দুখনমান দি পঠাইছিলে ঘৰলৈ, গতিকে আলু পৰঠা দুখন লৈ আহিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ঘৰতে থাকিব, ভালে থাকিব, ঠিক আছে, বাই বাই।